পোনপটীয়াভাৱে নিউজলাভাৰসকলক এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে নেতৃত্ব লৈ আগবাঢ়িছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যিটো কামৰূপ একাডেমীৰ পৰা সমদল উলিওৱা হৈছিলে, সেই সমদলটো এই মুহূৰ্তত দীঘলী পুখুৰীৰ পাৰত আহি অৱস্থান কৰিব। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে নিউজলাভাৰসকলক, যিহেতুকে দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক দেশবাসীয়ে এইবাৰ উদযাপন কৰিব স্বাধীনতা দিৱস, আৰু স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱে গোটেই বৰ্ষটোত চলি আছিলে। আৰু তাৰ লগত সংগতি ৰাখি এইবাৰ হৰ ঘৰ যি তিৰংগা কাৰ্যসূচীয়ে গ্ৰহণ কৰা হৈছিলে, সেই কাৰ্যসূচীৰ অংশস্বৰূপে আজি ৰাতিপুৱাৰ ভাগতে এনেদৰে এক প্ৰভাত ফেৰী উলিওৱা হৈছে। আৰু যি প্ৰভাত ফেৰী সমদলটোৰ নেতৃত্ব লৈছিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী খোদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু তেওঁ যিহেতুকে ৰাজ্যবাসীক আহ্বান জনাইছিলে যে প্ৰত্যেক ঘৰ ব্যক্তিয়ে বা প্ৰত্যেক ৰাজ্যৰ যি ঐতিহাসিক স্থানসমূহ আছে, স্মৃতি বিজড়িত শ্বহীদৰ স্মৃতি বিজড়িত যিসমূহ স্থান আছে, সেই স্থানসমূহত যাতে এইবাৰ তিৰংগা পতাকা উৰুৱাই থাকে, বা 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে প্ৰত্যেক ঘৰ ব্যক্তিয়ে যাতে তিৰংগা পতাকা নিজৰ নিজৰ ঘৰত ব্যৱহাৰ কৰে বা উত্তোলন কৰে, তাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে তেওঁ নিজে এই প্ৰভাত ফেৰীত অংশগ্ৰহণ কৰিছে। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে নিউজলাভাৰসকলক, আৰু ইয়াৰ এটা উদ্দেশ্য হৈছে এইবাৰ স্বাধীনতাৰ যি ভাতৃত্ববোধ, ঐক্যবোধ আৰু যি এনাজৰী সুদীৰ্ঘ কৰাৰ লক্ষ্যৰে আচলতে এইবাৰ সকলোকে একত্ৰীকৰণৰ চেষ্টাৰে এই যি হৰ ঘৰ তিৰংগা কাৰ্যসূচী লোৱা হৈছিলে, বা স্বাধীনতাৰ যি মাদকতা, সেই মাদকতা যাতে সকলোৱে উপলব্ধি কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এই কাৰ্যসূচী এইবাৰ ৰূপায়ণ কৰা হৈছিলে। আৰু সেই কাৰ্যসূচীৰ আজি ইতিমধ্যে প্ৰভাত ফেৰীৰ সমদল উলিয়াইছে, আৰু এই সমদলৰ জৰিয়তে যাতে সকলো লোক আপ্লুত হয়, সকলো লোকে যাতে এই কাৰ্যসূচী সুচাৰুৰূপে সমাপন কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু কালিৰ দিনটোতো আমি দেখিছিলোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰীৰ যিসমূহ অভাৰব্ৰিজ আছিলে, সেই অভাৰব্ৰিজসমূহত যি ধৰণৰ ব্যৱস্থা কৰা হৈছিলে, লাইটিঙৰ ব্যৱস্থা কৰা হৈছিলে, পতাকা স্থাপন কৰা হৈছিলে, এইসমূহ তেওঁ নিজে বুজ লৈছিলে, পৰিৱেশ বুজ লৈছিলে। আৰু জিলাৰ উপায়ুক্তসকলৰ সৈতে তেওঁ এখন মিটিঙত অংশগ্ৰহণ কৰিছিলে বা ভিডিঅ' কনফাৰেন্স যোগে, আৰু তাতো তেওঁ উপায়ুক্তসকলক কঠোৰভাৱে নিৰ্দেশ প্ৰদান কৰিছিল যে প্ৰত্যেক ঘৰ ব্যক্তিয়ে, ৰাজ্যৰ প্ৰত্যেক ঘৰ ব্যক্তিয়ে ঘৰ ঘৰ তিৰংগা কাৰ্যসূচী সফলৰূপে ৰূপায়ণ কৰে, কোনো ব্যক্তিয়ে যাতে তিৰংগা পতাকা উত্তোলনৰ পৰা বিৰত নাথাকে, তাক সষ্টম হ'বৰ কাৰণে তেওঁ আহ্বান জনাইছিল। আৰু আজি তেওঁ নিজে এই সমদল উলিয়াইছে যাতে সকলো লোক এই ঘৰ ঘৰ তিৰংগা কাৰ্যসূচী সফলভাৱে সমাপন কৰে বা ৰূপায়ণ কৰে, তাৰ প্ৰতি লোকসকলক আকৃষ্ট কৰিবৰ কাৰণে ৰাতিপুৱাৰ ভাগত এনেদৰে প্ৰভাত ফেৰী উলিয়াইছে। আমি দেখুৱাইছোঁ সমদল উলিওৱা হৈছে, সেই সমদলটো আহি কামৰূপ একাডেমীৰ পৰা যি সমদল উলিওৱা হৈছিলে দীঘলী পুখুৰীৰ পাৰৰ ইতিমধ্যে পাইছেহি। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে নিউজলাভাৰসকলক, মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে অংশগ্ৰহণ কৰিছে, আৰু সমান্তৰালভাৱে 4খনকৈ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে গুৱাহাটী মহানগৰীৰ একাংশ সচেতন ব্যক্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, আৰু সকলোৱে আশা প্ৰকাশ কৰিছে যাতে এই কাৰ্যসূচী সফলভাৱে ৰূপায়িত হয়। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে নিউজলাভাৰসকলক, আৰু ইয়াৰ জৰিয়তে যি এইবাৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচী লোৱা হৈছে, ইয়াৰ জৰিয়তে এক ভাতৃত্ববোধ গঢ়ি তোলাৰ এক বিশেষ সংকল্প লোৱা হৈছিলে। আৰু স্বাধীনতাৰ যি ৭৫ সংখ্যক বৰ্ষ, এই বৰ্ষটো যাতে কোনেও পাহৰিব নোৱাৰে, তাক লৈ এক বিশেষ কাৰ্যসূচী লোৱা হৈছে। আৰু সেই অনুসৰি আমি ইতিমধ্যে দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় এসপ্তাহ পূৰ্বৰ পৰাই ৰাইজে অধিক সজাগ সচেতন হৈছিলে। এসপ্তাহ পূৰ্বৰ পৰাই বিভিন্ন চৰকাৰী হওক বেচৰকাৰী হওক কাৰ্যালয় বা প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলন কৰি ৰাখিছিলে। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে নিউজলাভাৰসকলক এই মুহূৰ্তত
যি সন্দিকৈ মহাবিদ্যালয় সন্মুখ ভাগত উপস্থিত হৈছে এই সমদলটো আহি আৰু কিছু সময় পিছতে সমদলটো সমাপ্ত হ'ব। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ কেমেৰাচন দেৱাংগই দেখুৱাই আছে আৰু এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰভাত ফেৰী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু যিহেতুকে আজিৰ পৰা 3 দিনলৈ প্ৰত্যেক ঘৰ ব্যক্তিয়ে ঘৰে ঘৰে নিজৰ ঘৰে ঘৰে লগতে যিসমূহ ঐতিহাসিক স্থান আছে শ্বহীদৰ স্মৃতি বিজড়িত স্থান আছে সেইসমূহত যাতে তিৰংগা পতাকা উৰুৱাই ৰাখে তাৰ প্ৰতি সকলোকে সচেষ্ট হ'বৰ কাৰণে তেওঁ এই প্ৰভাত ফেৰীৰ জৰিয়তে আহ্বান জনাইছে। আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক তেওঁ প্ৰতিখন সভা সমিতিত উল্লেখ কৰিছিলে যাতে এইবাৰ স্বাধীনতা দিৱস এক বিশেষভাৱে উদযাপিত হয় আৰু সেই অনুসৰি ৰাইজেও কিছু মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানক সমৰ্থন জনোৱা দেখিবলৈ পোৱা গৈছে। কালিৰ দিনটোত যদি আমি উল্লেখ কৰোঁ কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে এইবাৰ জাতীয় পতাকা হয়তো হ্ৰাস পাব পাৰে আৰু সেয়ে আজিৰ দিনটোতো পুনৰ জাতীয় পতাকা যাতে কোনো কাৰণতে হ্ৰাস নহয় বা কম নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেওঁ আহ্বান জনাইছিলে। কেমেৰাচন দেৱাংগই দেখুৱাইছে এই মুহূৰ্তত দীঘলী যি সন্দিকৈ মহাবিদ্যালয়ৰ সন্মুখ ভাগত আহি উপস্থিত হৈছে এই সমদলটো।
পংকজ দা আকৌ ন অঁ 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 দেৱাংগ দা হয় চাওক আমি ইতিমধ্যে দেখুৱাই আছোঁ যিহেতুকে আজি প্ৰভাত ফেৰীৰ কাৰ্যসূচীৰ অংশ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সপ্তাহ 10 দিন পূৰ্বৰ পৰাই
এয়া স্কাউট গাইডৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তেওঁ মত বিনিময় কৰিছে আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক মাজলৈকে সোমাই গৈছে মুখ্যমন্ত্ৰীগৰাকী মাজলৈকে সোমাই গৈছে আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক ছাত্ৰ ছাত্ৰীসকল হেণ্ডশ্বেক কৰিছে যিহেতুকে আজি কাৰ্যসূচীৰ সফলভাৱে ৰূপায়িত কৰিবৰ কাৰণে তেওঁ যি আহ্বান জনাইছিলে এয়া এগৰাকী ছাত্ৰীয়ে দেখুৱাইছোঁ চেয়াৰপাৰ্চন দেৱাংগই দেখুৱাই আছে
পুনৰবাৰ ছাত্ৰ-ছাত্ৰীসকলক যিসকল ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আজি